নমস্কাৰ লিটল কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ 18 তাৰিখ সোমবাৰ। পূৰ্ণিমাৰ এই বিশেষ দিনটো ৰাখী পূৰ্ণিমা বা ৰাখী বন্ধন বুলিও সকলোৱে জানে। হিন্দীভাষী লোকসকলে আনুষ্ঠানিকভাৱে এই পৰম্পৰা সদায় মানি চলি আহিছে। ককাই ভাই বাই ভনীৰ মাজত থকা মৰম চেনেহৰ এনাজৰীৰ বান্ধ খাই থকা এই সম্পৰ্ক অতি মধুৰ, সুন্দৰ আৰু স্বৰ্গীয়। যুগ যুগ ধৰি এই সম্বন্ধ সদায় জীয়াই থাকিব। এই পবিত্ৰ শুভ দিনটোত গাখীৰৰ এটি অতি সুস্বাদ্য মিঠাই আজি আপোনালোক সকলোলৈকে আগবঢ়াইছোঁ। এই মিঠাইটোক মিল্ক কেক বুলি জনা যায়। এই মিঠাইটো বনোৱাৰ প্ৰধান আৰু মনোযোগ দিবলগীয়া কথাটো হৈছে যিটো পাত্ৰত বনাব সেই পাত্ৰটো ডাঠ হ'ব লাগিব। আজি মই তেনেকুৱা এটা ডাঠ তলিৰ পাত্ৰত 1.5 লিটাৰ গাখীৰ লৈছোঁ আৰু এনেদৰে গেছৰ ওপৰত তুলি দি গেছটো জ্বলাই লৰাই আছোঁ। আৰু এই মিঠাইটো লৰাই থাকিব লাগিব, কাৰণ ইয়াত সৰ হ'বলৈ দিব নালাগে আৰু কাষত যাতে গাখীৰ লাগি নধৰে তাৰ কাৰণে মন দিব লাগিব। সঘনাই লৰাই থকাৰ পাছত আপুনি দেখিব গাখীৰখিনি কমি আহিছে আৰু ডাঠ হৈ আহিছে। এইখিনি সময়তে আপুনি লৰাই থকাটো ধৈৰ্য সহকাৰে কৰি যাব, কাৰণ পিছত দেখিব আপুনি হোটেলৰ দৰে বৰঞ্চ হোটেলতকৈ বেছি সোৱাদ লগা এটা সুন্দৰ মিঠাই পাব। কাৰণ ইয়াত ভেজাল একো নাই, সম্পূৰ্ণ নিজৰ চকুৰ আগত বনোৱা পিয়ৰ গাখীৰৰ এটা সুস্বাদ্য মিঠাই পাব। পগাই পগাই যেতিয়া গাখীৰ আধা হ'ল তেনে সময়তে 1.5 চামুচ, চাহ চামুচৰ 1.5 চামুচ নেমু ৰস ইয়াত আমি দি দিম। নেমু ৰস দিয়াৰ পিছত গাখীৰখিনি ফাটি সাবুদানাৰ দৰে দানা দানা হৈ পৰে। এই কামটো বহুতে ভিনিগাৰ দিও কৰে, হোটেল আদিত এই কাম ফিটকিৰি দিও কৰে। এইখিনি সময়তে আপুনি ৰংটো ভাল হৈ আহিবৰ কাৰণে কেশৰ দিব পাৰে। এইটো অপশ্যনেল হয়, আপুনি নিদিয়াকৈও পাৰে। গাখীৰখিনি যথেষ্ট ডাঠ আৰু শুকাই আহিছে। এই সময়খিনি তলিত যাতে লাগি নধৰে তাৰ কাৰণে আপুনি তলিখনত সঘনাই লৰাই থাকিব আৰু কাষবোৰ হেতাখনেৰে সমানেই লৰাই থাকিব। কিছু সময় লৰাই থকাৰ পিছত গাখীৰখিনি এনেকুৱা এটা অৱস্থালৈ আহিব। এই সময়তে মই 1.5 লিটাৰ গাখীৰত 130 গ্ৰাম চেনি দিছোঁ, মানে চাহ খোৱা কাপ এটাৰে 1 কাপ চেনি দিছোঁ। চেনিখিনি একেবাৰতে নিদি অলপ অলপকৈ দি এনেদৰে লৰাই থাকিব। চেনিৰ ৰস অহাৰ লগে লগে ই চেনি পাক হৈ এটা সুন্দৰ ৰং আহিব। পাকটো ভালকৈ অহাতে মিঠাইটোৰ সোৱাদটো নিৰ্ভৰ কৰে। ইয়াৰ পিছতে আমি টেবুল চামুচেৰে 6 চামুচ গৰু ঘিউ ইয়াত মিহলি কৰি দিম। গৰু ঘিউ দিলে মিঠাইটোৰ সোৱাদটো বহুগুণে বাঢ়ি যায় আৰু ই যেতিয়া আমি ইয়াক কাটো তেতিয়া সহজে উঠি আহে। ইতিমধ্যে আমাৰ মিল্ক কেকটো হৈ আহিছে, পাত্ৰটোৰ পৰা এৰাই আহিছে বস্তুখিনি। এইখিনি সময়তে আমি পাত্ৰটো সলনি কৰি ল'ব লাগিব আৰু যিটো পাত্ৰত থওঁ সেই পাত্ৰটো যাতে আমি জুইত পুৰিব পাৰিম তেনেকুৱা এটা পাত্ৰ ল'ব লাগে। মই এটা টিফিন বক্স লৈছোঁ আৰু টিফিন বক্সটোত ঘি দি মই চাৰিওফালে ব্ৰাছ কৰি লৈছোঁ যাতে সহজে মিশ্ৰণটো এৰাই আহিব। বস্তুখিনি টিফিন বক্সত ট্ৰান্সফাৰ কৰাৰ পিছত
ছেট হ'বলৈ মই 4 ঘণ্টা সময় ৰুম টেম্পাৰেচাৰত এনেদৰে থৈ দিছোঁ। 4 ঘণ্টাৰ পিছত আমি খুলি চাই দেখোঁ মিঠাইটো সুন্দৰভাৱে ছেট হৈ গৈছে আৰু ইয়াক এতিয়া টিফিন বক্সটোৰ পৰা উলিয়াই আনিবৰ কাৰণে গেছৰ ওপৰত দি আমি অকণমান গৰম দি লৈছোঁ যাতে ঘিখিনি গলি ই সহজে ওলাই আহে। শেষত পাত্ৰটোৰ পৰা মিল্ক কেকটো বৰ সুন্দৰকৈ ওলাই আহিল আৰু আমি এইটো এটা চাইজত কাটি ল'লোঁ পিচ পিচকৈ আৰু এটা সুন্দৰ ধুনীয়া ৰং আহিছে আৰু পেষ্টাৰে পিচবিলাক এনেদৰে সজাই পেলালোঁ। ৰাখী স্পেচিয়েল এই মিল্ক কেকৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ বহুতেই সোৱাদযুক্ত। ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।